সকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো অন্য এটা ৰেচিপিটো হৈছে পনৌনুৱা শাকৰ লগত ভাঙন মাছৰ আঞ্জা। এতিয়া মই এই পনৌনুৱা শাক আপোনালোকে চাওক। এই শাক এয়া ধুই মই ভালকৈ ধুই লৈছো, মিহি মিহিকৈ কাটি লম। তাৰ আগতে মই এই মাছ কেৰাহীত ফ্ৰাই কৰি লওঁ। তাৰ পিছত মই পনৌনুৱা শাকৰ লগত কেনেকৈ বনাম আপোনালোকক দেখাম। এতিয়া মই মাছৰ কেৰাহীতে এয়া নহৰু দিছোঁ। নহৰুটো গোটাই থোৱা নাই, অকণমান থেতেলিয়াই দিছোঁ। তাতে মই কেঁচা জলকীয়া এটা কাটি দিছোঁ আৰু ইয়াত এতিয়া মই এয়া পনৌনুৱা শাকখিনি দি দিম। মই এয়া বইল কৰি থৈছিলোঁ এটা আলু দিলোঁ, নিমখ হালধি দিছিলোঁ আন্দাজ মতে দি অকণমান ফ্ৰাই হোৱা শাককেইডাল মানে ফ্ৰাই হ'লেই তেতিয়া তাত আমি মাছ দিম, অকণমান পানী দি দিম। আপোনালোকে চাব বাৰু। এতিয়া এয়া মই অকণমান ফ্ৰাইটো হৈ লওক। এয়া মই ফ্ৰাই কৰি হ'লত মই পানী দিলোঁ, দি এতিয়া ফ্ৰাই কৰি থোৱা মাছকেইটা দি দিম ইয়াত। এইদৰে মাছ এনেকৈ উতল আহিলে ভালদৰে উতলাৰ পিছত মাছটো যেতিয়া অকণমান কোমল দেখাব তেতিয়া লাহেকৈ চাওক আমাৰ মাছৰ আঞ্জা হৈ গ'ল। আপোনালোকে যদি এই শাকটো চিনি পায় এনেকৈ বনাই খাব। বহুত উপকাৰী শাক হয় এইটো, প্ৰায়ে চিনি পায়েই। যেনেকৈ চেংমৰা আমাৰ শৰীৰৰ কাৰণে উপকাৰী, এই পনৌনুৱা শাকটো আমাৰ শৰীৰৰ কাৰণে বহুত ক্ষেত্ৰত উপকাৰী হয়। মই আপোনালোকক গোটেইকেইটা মানে কৈ দিব নোৱাৰোঁ, সেইকাৰণে আপোনালোকে পালে এনেকৈ খাব। মাছ নহ'লেও এইদৰে এনেই খাব পাৰিব বনাই পেলাই। যদি ভাল পায় ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।